Hi guys, welcome back to my YouTube channel. তো আজি আমি তিনচুকীয়া স্কাইল্যান্ড ৰিজৰ্ট চাবলৈ যাম। তো এতিয়া বৰ্তমান ওলালো, প্ৰায় 9টা বাজিছে, ট্ৰেইন আছে 9টা 20ত আৰু বৰ্তমান গৈ আছো। বৰ্তমান তিনচুকীয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ ভিতৰত সোমাই আমি স্কাইল্যান্ড ৰিজৰ্ট যাবলৈ ফেৰীত উঠিছো আৰু ফেৰীত উঠি স্কাইল্যান্ড ৰিজৰ্টলৈ গৈ আছো। তো ট্ৰেইনত ভিডিঅ' নকৰিলো, সৰি আপোনালোকে বেয়া নাপাব। হাওয়া স্কাইল্যান্ড ৰিজৰ্ট আমি বৰ্তমান নৈৰ মাজত আছো আৰু 5 মিনিটৰ পিছত পাই যাম স্কাইল্যান্ড ৰিজৰ্ট। তো গৈ আছো এতিয়া। তো গাইজ এই হৈছে স্কাইল্যান্ড ৰিজৰ্ট। স্কাইল্যান্ড ৰিজৰ্ট আপোনালোকে আহিব পাৰিব, 300 টকা টিকেট। স্কাইল্যান্ড ৰিজৰ্ট মোবাইল ফটোগ্ৰাফাৰৰ যোগেদি। আৰু এতিয়া আমি স্কাইল্যান্ড ৰিজৰ্টৰ পৰা ঘৰলৈ উভতিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।